এইবাৰ মছজিদত পেলালে গাহৰি মাংস। ৰাজ্যত এইবোৰ কি হ'ব ধৰিছে? মন্দিৰত গৰু মাংস পেলোৱা হ'ল, এইবাৰ মছজিদত গাহৰি মাংস। মহানগৰীৰ 6 মাইল পুৰণা বস্তি মছজিদত পেলালে গাহৰি মাংস। চিচিটিভি কেমেৰাত বন্দী হ'ল সমগ্ৰ দৃশ্য। গাহৰি মাংসৰ পেকেটৰ সৈতে পেলাই থৈ গ'ল এখন কাগজ। গাহৰিৰ মাংসৰ পেকেটৰ সৈতে থকা কাগজত উল্লেখ আছে প্লাবিতা দাস নামৰ মহিলাগৰাকীৰ নাম। মিয়াৰ বাচ্চা মোক প্ৰেগনেণ্ট কৰিলি, এতিয়া তহঁতে পৰ্ক খা, এইবুলি লিখিলে দুৰ্বৃত্তই। উল্লেখ কৰিলে এটা ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 9365828436। দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে গাহৰি মাংসৰ পেকেটটো। গম পাইছো যেতিয়া আমাৰ ৰাতিপুৱা ফজৰৰ নামাজ হয় তেতিয়া গম পাই কিনে আমি আহি কিনে নামাজ পঢ়িলোঁ, পঢ়ি কিনে পুলিচক জনালোঁ যে এনেকৈ এনেকৈ আমাৰ ইয়াতে গাহৰি মাংস আৰু এখন তাতে ওপৰত কিবা নোট লিখা আছিলে যে নাম কাবাৰ দি কিনে মানে মোবাইল নাম্বাৰ দি কিনে দিছে যে এনেকৈ এনেকৈ যদি দম আছে আমাক ফোন কৰিব। এনেকৈ আমি আৰু কাকো ফোন কৰা নাই, একো কৰা নাই। আমি পুলিচক জনাইছোঁ, পুলিচে লৈ গৈছে। লৈ যোৱাৰ পিছত আমি CC কেমেৰাৰ ফুটেজটো চালোঁ। চাওঁতে দেখা পালোঁ যে ৰাতি 9:40 to 43 এনেকুৱা সময়ত মানে কি এখন স্কুটি এইফালে ভিতৰলৈকে গ'ল, আকৌ ঘূৰি আহি ইয়াতে অলপ 2 ছেকেণ্ডৰ কাৰণে ৰখিলে। ৰখি কিনে তাৰ ৱালৰ ওপৰেৰে তাতে দলি মাৰি দিলে, দলি মাৰি দি গুচি